আজি বনাম বুটৰ পকৰীৰ আঞ্জা। এইখিনি বুটৰ দালি আধা ঘণ্টামান ভিজাই পেলাই মিক্সিত গুড়া কৰি লৈছোঁ। ইয়াতে দিছোঁ কেঁচা পিঁয়াজ, নিমখ। চাওক এয়া পাঁচফোৰণ, লোকেল বিলাহী দিলে আঞ্জাটো অলপ টেঙা টেঙা লাগে, টেষ্ট লাগে খাই। জিভা অনুসৰি মানে সোৱাদ অনুসৰি হালধি, জিৰাৰ গুড়ি মিক্স কৰি দিম। এতিয়া পানী দিম যিমানখিনি লাগে সেই হিচাপত। পাতল ঝোল হ'লে ভাল লাগে এইটো বস্তু। ঝোল মানে জোল আৰু পাতল জোল। আঞ্জা এতিয়া পূৰা বক 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 উতলছে। তাতে আমি দি দিছোঁ পকৰী, বুটৰ দালিৰ পকৰী আৰু লোকেল বিলাহীৰ সৈতে পাতল ঝোল। মিনিট ভালকৈ উতলিব দিলে আমাৰ আঞ্জা ৰেডি। ফ্ৰেণ্ডছ, আমাৰ ঘৰত সৰু বাচ্চা আছে, সেইকাৰণে মানে এনেকৈ আঞ্জা উলিয়াই থোৱা হৈছে। এতিয়া আমি জলকীয়া দিম। জলকীয়া আগতে দিয়া নাছিলোঁ, আমি এনেকৈ কেঁচা জলকীয়াটো মানে এনেকৈ গুড়া কৰি থৈ দিওঁ আৰু অলপমান ৰেড চিলি পাউডাৰ মানে ৰঙা জ্বালাৰ গুড়া। এতিয়া ভালদৰে উতলিব দিম, তাৰপিছত তকলে তকলে খাম। ফ্ৰেণ্ডছ, কেঁচা ধনিয়া এইয়া ফাইনেলি আঞ্জা ৰেডি। এইয়া গেছ অফ। এতিয়া আমি খাম। কি ধুনীয়া দেখিছে পকৰীৰ আঞ্জা, বুটৰ দালি আৰু পকৰীৰ আঞ্জা আৰু গৰম গৰম ভাত।